নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ BTK MCQ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত ভাৰতৰ সংবিধানৰ 30টা অতি গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষৰ শাসনৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 2, ৰাজ্যৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰ মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 3, ৰাজ্যত মুখ্য ন্যায়াধীশ কিমানজন থাকে? ইয়াৰ শুদ্ধ উত্তৰ এজন। কুৱেশ্যন নম্বৰ 4, অসমত কিমানটা বিধানসভাৰ সমষ্টি আছে? ইয়াৰ শুদ্ধ উত্তৰ 126টা। কুৱেশ্যন নম্বৰ 5, লোকসভাৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰ 5 বছৰ। কুৱেশ্যন নম্বৰ 6, ভাৰত সংবিধান প্ৰণয়ন কমিটিৰ সভাপতি কোন আছিল? শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ ভীমৰাও আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1950 চনৰ 26 জানুৱাৰী তাৰিখে। কুৱেশ্যন নম্বৰ 9, সংবিধানৰ খচৰা কমিটিৰ অসমৰ প্ৰাৰ্থীজন কোন আছিল? শুদ্ধ উত্তৰ মহম্মদ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ সংবিধানখনত কিমানটা অনুচ্ছেদ আছে? ইয়াৰ শুদ্ধ উত্তৰ 395। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ সংবিধানত স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ভাষাৰ কেইটা? ইয়াৰ শুদ্ধ উত্তৰ 22টা। কুৱেশ্যন নম্বৰ 12, ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ 250 জন। কুৱেশ্যন নম্বৰ 13, বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? শুদ্ধ উত্তৰ 5 বছৰ। কুৱেশ্যন নম্বৰ 14, ভাৰতবৰ্ষৰ লোকসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ 545 জন। কুৱেশ্যন নম্বৰ 15, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ শুদ্ধ উত্তৰ 6 বছৰ। কুৱেশ্যন নম্বৰ 16, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 17, ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে? ইয়াৰ শুদ্ধ উত্তৰ উপৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 18, ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰ 12 জনক। কুৱেশ্যন নম্বৰ 19, ভাৰতবৰ্ষৰ প্ৰথম নাগৰিক কোন? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 20, অসমৰ লোকসভাৰ সমষ্টি কেইটা? ইয়াৰ শুদ্ধ উত্তৰ 14টা। কুৱেশ্যন নম্বৰ 21, বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ কেইটা? শুদ্ধ উত্তৰ 6টা। কুৱেশ্যন নম্বৰ 22, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 23, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে।
কুৱেশ্যন নম্বৰ 24 ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক কোন? ইয়াৰ শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 25 ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্য কেইটা? ইয়াৰ শুদ্ধ উত্তৰ 11টা। কুৱেশ্যন নম্বৰ 26 ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰ 155তম অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 17 বিত্ত আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 28 ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ প্ৰধান ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 29 প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্যৰ পৰিচালনা কৰে? ইয়াৰ শুদ্ধ উত্তৰ মন্ত্ৰী পৰিষদ। আজি এই ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ যে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'বলৈ নিম্নতম কিমান বছৰ বয়স হ'ব লাগে? শুদ্ধ উত্তৰ 35 বছৰ। থেংক ইউ ফৰ ৱাটছিং। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।